হেল্ল' ভিউৱাৰ্ছ, কি খবৰ আপোনালোকৰ? আশা কৰোঁ আপোনালোক সকলো ভালে আছে। ময়ো ভালে আছোঁ। আৰু আজি ৰাতিপুৱাৰ নাস্তা বনাম, পুৰি বনাম আৰু দুটা বিট লৈছোঁ, বিটেদি পুৰি বনাম। আৰু ইয়াতে লৈছোঁ ময়দা, মই 250 গ্ৰাম লৈছোঁ আৰু বিট দুটা চেলাই লৈছোঁ। এটা সৰু চিচাৰ বল লৈছোঁ আৰু ময়দাখিনি ইয়াতে দি দিছোঁ আৰু সোৱাদ অনুসৰি অলপ নিমখ দিছোঁ আৰু জিৰাৰ গুড়া অলপমান দিছোঁ। বিটৰ এটা কেঁচা গোন্ধ থাকে, সেইটোৰ কাৰণে অলপমান জিৰাৰ গুড়া দিছোঁ আৰু ৰিফাইন তেল দিছোঁ। বিটখিনি স্লাড কৰা দি ৰুকি লৈছোঁ, ৰুকনি দি, আৰু হাতেদি এনেকৈ দিওঁতে সৰু সৰুকৈ বিটকেইটা পৰিছিলে, সেইটো কাৰণে আকৌ চাকনিত চেকি লৈছোঁ আৰু আটাখিনি কুহুমীয়া গৰম পানী দি আটা নহয় ময়দাখিনি কুহুমীয়া গৰম পানী দি অলপ মাৰি লৈছোঁ। ময়দাখিনি ভালকৈ পূৰা মঠি মাৰি লৈছোঁ, তেতিয়া পুৰি ফুলিব। যদি আৰু বেছি মাৰা নাযায় তেতিয়াহ'লে পুৰিটো নুফুলে। আৰু গোটেইখিনি মোৰ বইল কৰা হৈ গ'ল আৰু অলপমান ময়দাৰ গুড়া পেলাই দিছোঁ, পেলাই আৰু গোল গোলকৈ বেলি ল'ম। পুৰিখিনি বেছি মোৰ গোল হোৱা নাই, একো নাই, তথাপি হৈ যাব। আৰু গোটেইখিনি বেলা হৈ গ'ল, তেল গৰম হোৱাত এতিয়া মই দি দিছোঁ। ধুনীয়াকৈ ফুলি উঠিছে আৰু কালাৰটো দেখিবলৈ ইমান ধুনীয়া লাগিছে, নহয়নে? আমাৰ ঘৰত বিটৰ স্লাড কৰিলে কোনো নাখায়, বাবা আৰু ময়ে খাবলগীয়া হয়। সেইটো কাৰণে ভাবিলোঁ যে আজি এনেকৈ যদি ময়দাৰ লগত পুৰি বনাই দিওঁ বিটৰ ৰসখিনি দি, তেতিয়াহ'লেতো নাখাওঁ বুলি নক'ব, কাৰণ বিট বুলি গমেই নাপায়। আৰু নেইনাইটো দেখিয়ে কৈ আছে, ৱাও ইমান ধুনীয়া কালাৰ হৈছে, আমাক কেতিয়া হ'বনো পুৰি খাম নিচিনা লাগি গৈ আছে। মই কৈছোঁ হ'ব ৰ। আৰু এতিয়াতো দেখিছে, নহ'লে বিটৰ যদি স্লাড কৰোঁ মুঠেই নাখায়, আৰু এনেকৈ বনাই দিলে ঘৰত ধুনীয়াকৈ সৰু ল'ৰা ছোৱালী হওক ডাঙৰেই হওক খাই দিব আৰু বিট নোখোৱাওক। আৰু এইফালে হৈ গ'ল মোৰ বিটৰ পুৰি ৰেডি। আৰু ব্ৰেকফাষ্ট কৰি ৰেডি হ'লোঁ। এতিয়া ভাবিলোঁ যে ফ্ৰিজটো অলপমান চফা কৰি লওঁ, বহুত লেতেৰা হৈ আছিলে আৰু ৰোজা আহিছে যিহেতু, আৰু ফ্ৰিজটোতো অলপমান চাফ চিকুণ কৰিবই লাগিব, নহ'লে ফল ফক্কৰটো আৰু এনেই অনা যায়, তথাপি ইমান নহয়। এতিয়া ৰোজা বুলি ক'লেতো আৰু ফল ফক্কৰ থাকে, সেইকাৰণে ভাবিলোঁ ৰোজাৰ আগে ফ্ৰিজটো চফা কৰি ল'ম। আৰু মই দুদিনমান নাছিলোঁ যে, সেইটো কাৰণে ফ্ৰিজটো বেছি লেতেৰা হৈ আছিলে, ফ্ৰিজটো বন্ধ হৈ আছিলে, সেইটো কাৰণে অলপমান গেছ হোৱা নিচিনাও হৈ গৈছে। সেইকাৰণে ভাবিলোঁ যে আজি ধুই দিওঁ। আৰু এইফালে পূৰা ফ্ৰিজৰ সেই বক্সকেইটাও ধুই দিলোঁ আৰু কেইটামান কাপোৰো ধুলোঁ। কাপোৰটোতো ডেইলি থাকেই। আজি বাহিৰা কাম বহুত কৰিলোঁ, সেইকাৰণে ৰন্ধা বঢ়া নেদেখালোঁ। আৰু এইফালে মোৰ ৰন্ধা বঢ়াও ৰেডি হৈ গ'ল, মাছ আছে, মাংস আছে, শাক ভাজি, দালিও আছে। আৰু আমাৰ এখেতসকল মামা আহিছে, সেইকাৰণে বহুত দিনৰ মূৰত আহিছে, অহাও নাছিলে বহুত দিন, সেইটো কাৰণে ভালেকেইখনো আঞ্জা বনালোঁ। আৰু ৰোজা মাহ আহি আছে যিহেতু, সেইকাৰণে আমি ফোন কৰি মাতিলোঁ যে আহি যা ৰোজাৰ আগে আৰু ৰোজাতনো আৰু ক'ত এক মাহ আলহী খোৱা নহয়েই, সেইটোৰ কাৰণে মামাও খবৰ ল'ব আহিলে। মামাহঁতক ভাত তাত দি লওঁ, তাৰপিছতে মামাহঁতৰ খোৱা হ'লে আমিও খাই ল'ম। আৰু আজি এই জেগাত যাম ফুৰিবলৈ, আপোনালোককো দেখাম বাৰু ক'ত যাম। ঠিক আছে, ভাত তাত খাই লগ পাই আছোঁ, ক'ত গৈ আছোঁ তাকেও দেখাম। ये है हमारा बच्चा, ये मम्मी देखा, मम्मी हाँ ये मेरा এটা সুন্দৰ পৰিৱেশ, ইয়াতে আমি অলপমান ফুৰিব আহিলোঁ, গধূলি অলপ ভিডিঅ' কৰি ল'লোঁ। পিংলেণ্ড বুলি কৈছে, পথাৰ হয়, বাৰিষাত পথাৰ হয়, কিন্তু এতিয়া পূৰা গুলপীয়া ফুল হৈ গৈছে। পথাৰ সেউজীয়া পথাৰত, বাৰিষাত সেউজীয়া পথাৰ, এতিয়া পূৰা গুলপীয়া
ঘৰততো কাম সকলোৰে থাকেই নহয়নে, কিন্তু কেতিয়াবা যদি এনেকৈ মুকলি আকাশৰ তলত ওলাই আহোঁ কিমান যে ভাল লাগে নহয়নে। সকলো কাম কাজ চিন্তা ধাৰা এৰি থৈ ওপৰৱালাই যে আমাক ইমান ধুনীয়া পৃথিৱী এটাত সৃষ্টি কৰিছে, আৰু এই প্ৰকৃতিয়ে সৃষ্টি কৰা বনৰীয়া ফুলৰ বাগিচাই সকলোকে মনোমুগ্ধ কৰিছে। আগতে বেছি ভাল আছিলে, কিন্তু এতিয়া গাড়ী আনি পূৰা বেয়া কৰি দিছে। গাড়ী আনিব নালাগে, কিন্তু চবেই আনে, আৰু গাড়ী আনোতে ফুলকেইটা তাৰমানে মৰহি যোৱা নিচিনা হৈছে। আৰু এই 2 দিন বৰষুণ আছিলে যে, সেইটোৰ কাৰণে বেছি বেয়া হৈ গ'ল ফুলকেইটা। নহ'লে বহুত ধুনীয়া হয় বোলে। মই আহি পোৱা নাছিলোঁ, আজি আহিলোঁ। আৰু এনেকৈ কেতিয়াবা মুকলি পথাৰত আহি ভাল লাগে নহয়নে। নেইনাহঁতি যে ইমান উৎপাত কৰি আছে, মই ভাবিছোঁ আহোঁতে এটা বল আনিব লাগিছিলে, বল লৈ পূৰা খেলি থাকিলে হয়। গুলপীয়া ফুলে পূৰা মানুহৰ মনত মনোমুগ্ধ কৰি দিছে। কিছুমানে ৰিলচ বনাই আছে, কিছুমানে ভ্লগ বনাই আছে, কিছুমানে শুই ফটো মাৰি আছে, কিছুমানে মানে নানান ধৰণৰ আৰু চবে বহুত কৰি আছে। কিন্তু ফুলকেইটা যদি গাড়ী নানিলে হয় বেছি ভাল হ'লে হয়, কিন্তু এতিয়া নাই, বেছি ভাল নাই। আমাৰ টিকলিটোৱে খেলি পূৰা ভাল পাইছে, দৌৰি আছে, তাকে দেখাওঁ অলপমান। আজি ইয়াত আহি সঁচাই বহুত ভাল লাগিলে, আৰু নেইনাহঁতৰ যে ইমান ভাল লাগিছে, সিহঁতৰ ভাল লগা দেখি মোৰ আৰু বেছি ভাল লাগিছে। আৰু লাহে লাহে সূৰ্য অস্ত যোৱাৰ সময়ো হ'ল, আৰু আমিও উভতি যোৱাৰ সময় হ'ল। আকৌ মনটো বৰ বেয়া লাগি গ'ল, ইমান ধুনীয়া সেউজীয়া পৰিৱেশৰ পৰা গৈ আকৌ এটা যান্ত্ৰিকতাৰ মাজত সোমাই যাবলৈ। আৰু কি ক'ম, আৰু ক'বলৈ একো ভাষা নাই। মই অলপ আগতেও কৈছোঁ, মনটো যে ইমান বেয়া লাগিলে। এতিয়া গৈ আছোঁ ঘৰত, আৰু খুব ভাল লাগিলে ইয়াতে আহি। নেইনাহঁতিও বহুত খেলিলে, যাওঁতে অলপমান বেয়া লাগিলে আৰু না। হাঁহি দি আমাৰ টিকলিও হাঁহি দিছে। খং কেনেকৈ উঠেনো, এনেকৈ খং উঠে দেই আমাৰ টিকলি। এটা চকুটি মাৰি দিয়াচোন, এটা চকুটি মাৰি দিয়া। লিপষ্টিকত লগাইনো টিপ। আমি এতিয়া ক'ত যাওঁ? বিয়াত যাম আমি। টিকলিটোক এতিয়া যি সুধোঁ তাকেই কওঁ। ভিডিঅ'টো চাই কেনে পালে জনাব, আৰু ভাল লাগিলে কমেণ্ট কৰিব, বেয়া লাগিলেও কমেণ্ট কৰিব। যদি ভাল লাগে তেতিয়াহ'লে প্লিজ লাইক, কমেণ্ট, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰি দিব।